মই উপস্থিত আছোঁ বাগবৰ সমষ্টিত সত্ৰকোণা ৫ নম্বৰ সিটত। এইজনী মহিলা নাম হৈছে মল্লিকা বেগম। আধাৰ কাৰ্ডত আছে মল্লিকা বেগম, পান কাৰ্ডত মল্লিকা বেগম, ভোটাৰ তালিকাত মল্লিকা বেগম। NRCৰ ফাইনেল যিটো ড্ৰাফট, ফাইনেল যিটো কপি তাতো আছে মল্লিকা বেগম আৰু নামটো আহিছে, NRCত নাম সন্নিৱিষ্ট হৈছে। আৰু পিতৃৰ নামত 51 NRCত 50 নামটো সন্নিৱিষ্ট হৈ আছে। এতিয়া এই মহিলাজনী বৰ্তমান আছে পিতৃগৃহত, পিতৃৰ সম্পত্তিৰ অংশ হিচাপে এখেতে পিতৃগৃহত আছে। এখেতৰ বিয়া হৈছে স্বামীগৃহ ভৱানীপুৰৰ বৰবিটাত, ভৱানীপুৰ সমষ্টিৰ বৰবিটাত। এইখিনিত সকলো ঠিকে, আপোনালোকে সকলো ঠিকেই দেখিছে। তাৰ পিছত কি হ'ল, এখেতৰ নামত যোৱা 3 দিন আগতে এটা নোটিছ আহিছে। এই নোটিছ হৈছে, এই নোটিছটো আহিছে চাহাতন নেচা। এই চাহাতন নেচা নামৰ যিটো নোটিছ আহিছে তাতে উল্লেখ কৰিছে যে এখেতে 1971 চনৰ 24 মাৰ্চৰ পিছত অসমত অবৈধভাৱে প্ৰৱেশ কৰিছে আৰু অভিযোগ কৰিছে তদন্তৰ সময়ত এই মহিলাজনী কোনো বৈধ নথি দেখুৱাব পৰা নাই। দুটা অভিযোগেই ভুৱা। এটা অভিযোগ 24 বছৰ পিছত আহিছে, তেন্তে 51ত পিতৃৰ নামটো সন্নিৱিষ্ট হ'ল কেনেকৈ? আৰু কৈছে তদন্তৰ সময়ত বৈধ নথি দেখুৱাব পৰা নাই, তেন্তে এই মহিলাজনীৰ নিজৰ নামটো NRCত কেনেকৈ আহিল? এই ধৰণৰ ভুৱা গোচৰে, ভুৱা অভিযোগেৰে অসমৰ লাখ লাখ মানুহক, লাখ লাখ লোকক অপ্ৰয়োজনীয় হাৰাশাস্তি কৰি আছে। মই ডি ভোটাৰ মঞ্চৰ সম্পাদক মই ফাৰুক খান হিচাপে মই আপোনালোকক কৈছোঁ যে মোৰ মাতৃৰ নামত ডি, য'ত নেকি RTI ৰিপৰ্টত দিল্লী, দিছপুৰ, DC, ইলেকশ্যন অফিচ, চাৰ্কল অফিচ কোনো ৰেকৰ্ড নাই, ডিৰ কাৰণ কোনো ৰেকৰ্ড নাই। এই লৈ আমাৰ এটা গোচৰ সুপ্ৰিম কোৰ্টত চলি আছে। তাৰ মাজতেই এই ভুৱা গোচৰ, এই মহিলাজনী ভুৱা গোচৰ, অতি দৰিদ্ৰ মহিলাজনী, যি মহিলাৰ এজন পুত্ৰ কৰ্ণাটকত কাম কৰে আৰু এজন ছোৱালী বিয়া হৈছে। অতি দৰিদ্ৰ, যিকোনো এটা অসুবিধা হ'লে ওচৰৰ পৰা ৰাইজৰ সহায় সহযোগত এই পৰিয়ালটো চলি আছে, এই মানুহজনী চলি আছে। এই মানুহজনীক এই নোটিছ জাৰি কৰিছে। এতিয়া এই মহিলাজনী প্ৰমাণ কৰিব লাগিব চাহাতন নেচা এখেত নহয়। তাৰ পিছত প্ৰমাণ কৰিব লাগিব, এবাৰ যিহেতু NRC প্ৰক্ৰিয়াত সকলো প্ৰমাণ দিছেই, হিয়াৰিং টেৰিং যিখিনি সকলো প্ৰমাণ দিছে, দিয়াৰ পিছত NRCৰ নামটো একচেপ্ট হৈছে, গ্ৰহণ কৰিছে, নামটো আহিছে। তাৰ পিছত পুনৰ সকলো তথ্য পাতি একেবাৰে ভোটাৰ তালিকাৰ চাৰ্টিফাইড কপি, বৰ্তমান 71ৰ পিছৰ সমস্ত তথ্য এখেতে সংগ্ৰহ কৰিব লাগিব। যিজনী মহিলা একো বুজি নাপায়, নোটিছ কি বুজি নাপায়, নোটিছটো ৰাখিছে, কিবা এটা কাগজ দি গৈছে, চহী দিছে, ৰাখিছে। এইটো যে এটা ভয়াৱহ এটা নোটিছ, এইটো উপলব্ধিত নাই। পিছত যেতিয়া মানুহ সুধিছে তেতিয়া গম পাইছে যে ফৰেনাৰ নোটিছ, বিদেশীৰ জাননী বুলি। তেতিয়া এওঁৰ মূৰত সৰগ ভাগি পৰিছে, আৰে মইতো মোক কিয় ফৰেনাৰ নোটিছ কৰিব, মোৰ পিতৃগৃহ এইটো, মোৰ বিয়া হৈছে, মোৰ সমস্ত তথ্য পাতি আছে, তথ্য পাতি কোনটো কি কাগজ পঢ়িব নোৱাৰে, কিন্তু এইটো ক'ব পাৰে যে মই, মোৰ সকলোখিনি আছে, মই বিদেশী নহয়, এইটো বুজি পায়। কিন্তু এওঁৰ নামত আছে, আহিছে, কৈছে 71ৰ পিছত অসমত অবৈধভাৱে প্ৰৱেশ কৰিছে। এই ভুৱা অভিযোগত কিমানজনৰ সংসাৰ যে ধ্বংস হৈছে এই সম্পৰ্কে আপোনালোকে অৱগত। NRCৰ সময়ত ভুৱা অভিযোগ, লাখ লাখ ভুৱা অভিযোগৰ অভিযুক্ত ধৰিছে, কিন্তু অভিযোগকাৰী নাই। ঠিক তেনেকৈ সীমান্ত আৰক্ষীৰ যিজন বিষয়া ইয়াতে আহিছিল, ইনকুৱাৰীত আহিছিল বুলি কৈছে, তেওঁ কোন, তেওঁৰ তথ্য আমাৰ হাতত কোনেও নাজানে। লাখ লাখ মানুহৰ নামত এই ধৰণৰ অভিযোগ দি যায়, য'ত প্ৰমাণ উল্লেখ কৰে আপোনাৰ তদন্তৰ সময়ত আপোনাক তদন্ত দিয়া নাছিল, আপুনি 71 চনৰ পিছত অসমত আহিছে। এই ধৰণৰ ভুৱা নোটিছ কোনে অভিযোগ কৰে, কোনে কাগজ পাতি চাব আহে, এই সম্পৰ্কত কোনো তথ্য কাৰো হাতত নাই। এই ধৰণৰ ভুৱা জাননীৰ জৰিয়তে এইসকল লোকক বিদেশীৰ সন্দেহত যে কিমান হাৰাশাস্তি হৈ আছে। ডিটেনশ্যন কেম্পত বহু লোক ওলাই আহিল, ঠিকনা ক'ত? অসম মুলুকতেই। বিদেশী বহিষ্কাৰ কৰা আমাৰ কোনো হেৰি নাই, কিন্তু বিদেশী নাম লৈ
বিদেশী আছে বুলি মিনিয়েটাৰৰ জৰিয়তে হাজাৰ হাজাৰ মানুহক শাস্তি দিব, এইটো কেনেকৈ সম্ভৱ? এইটো কেনেকৈ আমাৰ আইন ব্যৱস্থাই এই বস্তুটো স্বীকৃতি দিয়ে? এই প্ৰসংগটো মই অসমবাসী ৰাইজৰ ওচৰত ৰাখিছোঁ। এখেতৰ আশীৰ্বাদতহে আমি আগবাঢ়ি যাম। কিন্তু এওঁলোকৰ যেতিয়া শাস্তি, যেতিয়া অপ্ৰয়োজনীয় শাস্তি, নোটিছ আহিছে, যাব লাগিব কোৰ্টত, প্ৰমাণ হ'ব লাগিব, তাৰপিছত তেওঁৰ মৰ্জি মতে ক'ব, অপিনিয়ন এটা দিব যে মানুহজন বিদেশী, মানুহজনী বিদেশী, এইজনে বহুত দিছে আৰু দিব, এই ভয়টোৱে সোমাই আছে। 90 দিন পিছত তুলি লৈ যাব। কোনোবাই আহুকানে পাহুকানে শুনিছে যে যদি মই এই কাগজটো নাৰাখোঁ বা কোৰ্টত নাযাওঁ, 90 দিন পিছত তুলি লৈ যাব। এতিয়া তুলিও এই মহিলাজনীক ক'ত লৈ যাব? তেতিয়া স্বাভাৱিকতেই এটা বিৰাট এটা বিষয় ডাঙৰ, হয়তো নোটিছটো আপোনাৰ মোৰ কাৰণে একো ডাঙৰ নহয়, কিন্তু এই মহিলাজনীৰ কাৰণে বিৰাট এটা পাহাৰ মূৰত পৰিছে। গতিকে এইবিলাক বন্ধ কৰক। মই অসমবাসী ৰাইজৰ মোৰ কৰজনে অনুৰোধ কৰিছোঁ, এই ধৰণৰ ব্যৱস্থা বন্ধ কৰক। বহুত হৈছে, বহুত যন্ত্ৰণা গৈছে, শেষ কৰাৰ প্ৰয়োজন, এটা ফুল ষ্টপ দিয়াটো প্ৰয়োজন। মহাভাৰতৰ শেষ আছে, ৰামায়ণৰ শেষ ফুল ষ্টপ এটা আছে। এই বিদেশীৰ নামত হাৰাশাস্তিৰ এটা ফুল ষ্টপ দিয়ক। মই অসমবাসী ৰাইজৰ আহ্বান জনাইছোঁ, এইটো ফুল ষ্টপ এটা দিয়ক। এটা শান্তি আহিব, এটা সম্প্ৰীতিৰে অসম আগবঢ়াই লৈ যাম, বিশ্বাস আহিব, অসম মাতৃৰ প্ৰতি প্ৰেম আহিব, ভালপোৱা আহিব। কিন্তু এইটো হাৰাশাস্তিৰ মাজেৰে আমি কি বাৰ্তা দিম? অসমৰ এটা কি বাৰ্তা আমি এইসকলক ক'ম? গতিকে এই বিষয়টো মই ৰাইজক জনাইছোঁ। গতিকে ফুল ষ্টপ দিয়ক, শেষ কৰক, দাড়ি এটা দিয়ক। আমি মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে এই ধৰণৰ সমস্ত গোচৰ প্ৰত্যাহাৰ কৰক, সমস্ত গোচৰ কেঞ্চেল কৰি দিয়ক। আপোনাৰ কেবিনেটে পাৰিব, কেঞ্চেল কৰি দিয়ক। এই গোচৰটো 2018 চনত পঞ্জীয়ন হোৱা, 18 চনত গোচৰ এইটো পঞ্জীয়ন হৈছে। কেঞ্চেল কৰক, সমস্ত গোচৰ কেঞ্চেল কৰক। কেঞ্চেল কৰি পুনৰ বিদেশী আছে নেকি চিনাক্ত, যিহেতু আপুনি জানে বিদেশী কোন আছে, গাঁওবুঢ়াই জানিব। এই গাঁৱত প্ৰতিজন মানুহৰ ডাটা গাঁওবুঢ়াৰ ওচৰত আছে, তেওঁক সোধক কোনোবা আছে নেকি, ওচৰৰ মানুহক সোধক। বিভিন্ন SB দিয়ক, ক'ত বিদেশী আছে, বিদেশী আমি ক'ম, আমি সহযোগ কৰিম। যদি কোনোবা সত্ৰকনৰা বা বাগবৰ সমষ্টিত কোনোবা বিদেশী আছে, আমি ক'ম, আমি জনাম, এওঁলোকে জনাব। এওঁলোকে কোনো বিদেশী আহি আমাৰ ভিত্তি দখল কৰিব, সেইটো কেতিয়াও কোনেও নামানে। সম্পত্তি লৈ কিমান হুলস্থুল হয় এটা গম পায়। তাতেই কোনোবা বিদেশী আহি মোৰ ভিত্তি ল'ব, মোৰ পিতৃৰ নাম ব্যৱহাৰ কৰি কোনোবাই মোৰ মাটি দখল কৰিব, এইটো মই কেতিয়াবা মানিম নেকি? মই কেতিয়াও নামানো। গতিকে ময়ো কৈ দিম যে এইজন বিদেশী অপ্ৰয়োজনীয়ভাৱে মোৰ মাটি দখল কৰিব আহিছে। এখেতৰ ভোটাধিকাৰ সাব্যস্ত কৰি আছে, কাৰণ ভোটাৰ যিটো ভোট দিয়াৰ কাৰণে যিটো আমন্ত্ৰণ পত্ৰ প্ৰতিটো ভোটৰ আমন্ত্ৰণ পত্ৰ আছে লগত, আৰু ভোটাৰ কাৰ্ড যিহেতু আছে, সকলো আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, NRCত নাম সন্নিৱিষ্ট হৈছে। এই বৰ্তমান যিটো ওলাইছে NRC, তাতো নাম সন্নিৱিষ্ট হৈছে। এখেতৰ স্বামীৰ নাম সন্নিৱিষ্ট হৈছে, এখেতৰ নাম হৈছে পুত্ৰ ছোৱালীৰ নাম সন্নিৱিষ্ট হৈছে, সকলো হৈছে।